স্বাগতম জনাইছোঁ নতুন এটা মোৰ ভিডিঅ'লৈ আৰু মোৰ লগত আছে নিতুল। আজি বিশ্বনাথৰ প্ৰতিযোগিতাৰ উপভোগ কৰিবলৈ সমূহ দৰ্শক ভিডিঅ'লৈ মোৰ ফালৰ পৰা আন্তৰিকভাৱে জ্ঞাপন কৰিছোঁ। আজি যিহেতু কলাগুৰু বিশ্বনাথজীক বহুতবাৰ শুনিলে, মই কিন্তু এইবাৰ যিহেতু কৃষ্ণজ্যোতিৰ সমন্বয় মহায়োজা মঞ্চ যিহেতু দেখিলোঁ, গতিকে এই মহায়োজা মঞ্চৰ কাৰণে মই এটা গান মনত পৰিছে। লোকনাথ গোস্বামীদেৱৰ সকলো জনপ্ৰিয় গীত, সেই গীতটোৱে মই গাই আছোঁ আৰু আপোনালোকক সহযোগ কৰিব দেই, খুব ভাল লাগিব। আপোনালোকক সহযোগ কৰিব, মই গাই যাওঁ।
গতিকে আজি এই সুযোগতে বিষ্ণু পাই মোকো ভাল লাগিছে সমগ্ৰ ৰাইজৰ আগত। আৰু গতিকে সকলো ভূপেন হাজৰিকাৰ গীত গালে, জয়ন্ত হাজৰিকাৰ গীত গালে আৰু ৰাভা গীত গালে। মই এতিয়া আধুনিক গীত এটাহে গাবলৈ লৈছোঁ। আৰু এই গীতটো আমাৰ ইন্দ্ৰেশ্বৰ দাই খুব ভাল পায়। গতিকে তেওঁ মোক কয় এইটো গীত গালে বৰ ভাল লাগে দেই। গতিকে সেইকাৰণে এতিয়া গীতটো গাবলৈ লৈছোঁ। আৰু ইয়াত যে বঙাইগাঁও মঞ্চ আজি উদ্বোধন হৈছে বা হ'ব, গতিকে আজি যে এই 20 তাৰিখে সকলো শিল্পীসকলে যে আহি এই মঞ্চত উদ্বোধন কৰিছে, গাইছে, গীত গাইছে, পাৰত নোৱাৰত যি গাইছে, কি বজাইছে তবলা মই নিজে নাজানো। গতিকে চব সৰু হওক ডাঙৰ হওক ভালে গাইছে। সন্ধিয়ালৈকে ভালে হৈ আছে, শেষৰলৈকেও ভাল হ'ব বুলিয়ে মই আৰু নগাজানবাসীক মই বহুত মনৰ আনন্দ কৰি কিনে জনাইছোঁ যে পিছৰ পৰ্যায়ো ভাল হ'ব বুলি মই আশা ৰাখিছোঁ। গতিকে মোৰ গীতটো আৰম্ভ কৰিবলৈ লৈছোঁ। বেয়া নাপাব দেই, গীতটো অলপ আধুনিক গীতৰ গাইছোঁ। গীতটোৰে খোপাত এইটো ভাল লাগে, সেইকাৰণে কৈছোঁ ভাল এইটো। ঐ ইমান ধুনীয়া দেখি যিহেতু কাৰ ভুল তোৰে হাত, ইমান ধুনীয়া দেখি মই হে বুজি পাওঁছে না তোলৈ বাৰে বাৰে কিয় চাইছা হেঁপাহ নপৰা। তোৰে খোপাত ইমান ধুনীয়া দেখি যিহেতু কাৰ ভুল তোৰে হাত, ইমান ধুনীয়া দেখি মই হে বুজি পাওঁছে না তোলৈ বাৰে বাৰে কিয় চাইছা হেঁপাহ নপৰা, কিয় চাইছা হেঁপাহ নপৰা। এতিয়াও নপলাই কাৰণ কেলে নতুন মঞ্চ